এখেত কোন তেওঁৰ বাৰু এই অৱস্থা কেনেকে হ'ল বলকচোন চাওঁ জয় ৰঘুদাৰ জয় মোৰ নাম ৰঘু আৰু মোৰ নাম শুনিলে চবৰ ওলাই যায় হাগু ইমান টেনচন মোৰ মাথা বিষাই আছে এতিয়া অলপ আৰাম লাগিছে হ'ব কি হ'ল তোৰ চকী গন্ধে ৰঘুদা মোৰ আঙুলি কাটি দিলে তুমি এতিয়া যাব পাৰা তোৰ আঙুলি কোনে কাটিলে ৰঘুদা মোৰ মানুহজনী মোৰ আঙুলি কাটি দিলে কি কিন্তু কিয় তাই মোৰ পৰা স্কুটি বিচাৰিছিলে কিন্তু মই দিব পৰা নাই সেইকাৰণে তাই মোৰ আঙুলি কাটি দিলে মাইকী মানুহ হৈ ইমান তেজ এইটো ল তই এতিয়া ঘৰত যা আৰু তাক ক যে তই স্কুটি দিব নোৱাৰিবি আৰু যদি তাই কিবা উল্টা পাল্টা কৰে এখন বটল তাৰ মাথাত ভাঙ এটা ঘৰ যা জয় ৰঘুদাৰ জয় শইকীয়া শইকীয়া কি হ'ব এইবোৰ এইবোৰ মাইকীৰ পৰা মাৰ খাই আহি ৰঘুদাৰ ওচৰলৈ আহে মই এটি যাযাবর মই এটি যাযাবর ধরার দিহিঙে দিপাঙে লরুনি বিচার ৰঘুদা মই মাথা ভাঙিব গৈছিলো কিন্তু মোৰে মাথা ভাঙি দিলে পিছে আপুনি এই অৱস্থাত কি কৰিছে নহয় মানে মই দেওবাৰে মই ঝাৰু মাৰো মই চাফা টাফা ৰাখো ঘৰ মই ভাবিছো বৌয়ে আপোনাক দিছে নেকি ঝাৰু মাৰিবলৈ কি যে কোৱা ঝাৰু দিয়াৰ পিছত ঘৰটো মুচি দিবাচোন মই এটি যাযাবর মই এটি যাযাবর ধরার দিহিঙে দিপাঙে লরুনি বিচারিনি জাগর হে প্ৰভু ৰঘুদা যদি এইটো অৱস্থা মই কোন ক্ষেত্ৰৰ মূলি এটি যাযাবর ধরার দিহিঙে দিপাঙে লরুনি বিচারিনি জাগর